खौसेथि बर' सुबुं गौथुमनि बाख्नायथाव खामानि। सराइदेवनि बर' राव रोङै बर' सुबुंफोरखौ बर' राव फोरोंनो थाखाय बर' राव सोलोंनायनि थावनि बेखेवदों इउबिपिएफआ। दिनै इउबिपिएफ थामहिनबा खौसेथि बर' सुबुं गौथुम आफादा सराइदेव जिल्लानि सिङाव थानाय जाला बेथिजान ओनसोलनि बाथौ थानसालि नब्लाङाव बर' राव सोलोंनायनि थावनि बेखेवनाय जादों। मख'जाथावदि सराइदेव जिल्लायाव गोबां बोसोरनिफ्रायनो रायजो जाबोनाय बर' सुबुंफ्रा दिनैसिम बर' राव रायज्लायनो रोङा। गुबुन हारिनि गेजेराव रायजो जाबोनानै गावनि बर' राव हारिमु धोरोम थुनलाइनिफ्राय गोजानाव थाबोनांनाय सराइदेवनि बर' रायजो राजाफोरखौ दासान्दि बर'नि राव धोरोम हारिमु थुनलाइनि फारसे गोसो बोनायखौ नुनो मोननाय जादों। बेखौ नोजोर बोनानै खौसेथि बर' सुबुं गौथुम थामहिनबा इउबिपिएफ आफादा दिनै सराइदेव जिल्लानि जाला बेथिजान ओनसोलाव बर' राव सोलोंनायनि थावनि बेखेवनानै होदों। दिनै सराइदेवआव बर' राव सोलोंनायनि थावनिखौ बेखेवनानै होयो खौसेथि बर' सुबुं गौथुमनि आफादगिरि डक्टर गाम्बारु मुसाहारि बिथाङा। दिनैनि बर' राव सोलोंनाय थावनिनि बेखेवनाय हाबाफारियाव बाहागो लायो इउबिपिएफनि गाहाय नेहाथारि डक्टर बाबु बर', गेलेम नेहाथारि मुस्रि परशुराम मुसाहारि बिथांमोना। लोगोसे बाहागो लाबावदों सराइदेव जिल्ला इउबिपिएफनि आफादगिरि नेहाथारिजों लोगोसे मावथि सोद्रोमा आरो सराइदेव जिल्ला बर' थुनलाइ आफादनि गाहाय नेहाथारि आरो ओनसोलनि गोबां रायजो राजाफोरा दिनैनि हाबाफारियाव मैखोमै बाहागो लायो। मख'जाथावदि सराइदेवनि बर' रोङै सुबुंफोरखौ बर' राव फोरोंनो थाखाय ओनसोलनिनो सासे गोख्रों बर' राव गोरों आइजो मुस्रिमा अनिता स्वरगयारीखौ फोरोंगिरि महरै सायख'नाय जायो। হয়, ধন্যবাদ। আমি প্ৰথমতে ক'ব লাগিব আমাৰ যিটো ইউনাইটেড বড়ো পিপল ফেডাৰেশ্যনৰ এম এণ্ড অবজেক্টিভছৰ ভিতৰত আমাৰ এইটো এটা বড়ো যিবিলাক বড়ো ৰাইজে যিবিলাক বড়ো মানুহে বড়ো ভাষা নাজানে তেখেতসকলক আমি বড়ো ভাষা শিকাই পেলাই আমাৰ বড়ো জাতিটোৰ কথা আমি শিকাব আমাৰ সেইটো এটা আছিলে কাৰ্যসূচীত আছে। ঠিক তেনেকৈ আমাৰ ইউনাইটেড বড়ো পিপল ফেডাৰেশ্যনৰ বহুত কাৰ্যসূচী আছে। সেই কাৰ্যসূচীৰে এইটো এটা অংশ যিটো আমি বড়ো ভাইসকলক ভাষা শিকোৱা আৰু আমাৰ বিভিন্ন ধৰণৰ এনেকুৱা সাংগঠনিক আমাৰ একশ্যন প্লান আছে। সেই একশ্যন প্লানটো প্ৰথম আমি গুৱাহাটী ডিমুৰিয়াত আমি বড়ো ভাষা শিকা এটা চেণ্টাৰ আমি ইতিমধ্যে আমি খুলি দিছোঁ। সেইটো খুব ভালকৈ চলি আছে আৰু বহুত ৰাইজে তাৰ পৰা বড়ো ভাষা শিকি আছে। সৰু সৰু ল'ৰা ছোৱালীবিলাক মানে শিকি আছে। আমাৰ স্কুলৰ ডে ছানডে আৰু ছেটাৰডে পিছবেলা হ'ব, 3টাৰ পিছত আমি এই স্কুলটো আমি আৰম্ভ কৰি দিওঁ। আৰু তাৰ বিনিময়ত আমি ভাবোঁ আমি এই সংগঠনটো জন্ম দিয়াৰ পিছত আমি গোটেই অসমত আমাৰ যিটো BKWACR 22টা জিলা, সেই 22টা জিলাত ঘূৰি আমি দেখিলোঁ যে 4-5টামান জিলাত বড়ো ভাইসকলে বড়ো নাজানে। তেতিয়া আমি ভাবিলোঁ যে তেখেতসকলক আমি আগতে আমাৰ বড়ো ভাষা আমি শিকাই লওঁ, তাৰপিছতে আমাৰ জাতিটোৰ কথা উন্নতিৰ কথা আমি ক'ব পাৰিম। যদি ভাষাই নাজানে তেখেতসকলে কেনেকৈ আমাৰ বড়ো জাতিৰ চেণ্টিমেণ্টটো বুজিব। তো সেইকাৰণে তেখেতসকলকো আমি আমাৰ নিচিনা স্বাৱলম্বী কৰি ভাষা সংস্কৃতিৰ দিশত আমি স্বাৱলম্বী কৰি তেখেতসকলক আমি এক কৰি আমাৰ নিজৰ ধৰ্ম বাথৌ হওক ব্ৰহ্ম হওক আমি নিজৰ ধৰ্মৰ লগতে আমাৰ ভাষা সংস্কৃতি সকলোকে আমি উন্নতি কৰিলেহে আমি বড়ো জাতিটোক বেলেগ অন্য জাতিয়ে চিনি পাব। সেইকাৰণে তেখেতসকলক আমি কেতিয়াবা তেখেতসকলক বড়ো বুলি মানুহে চিনি নাপায়, কাৰণ ড্ৰেছ পাতি নাই, কেতিয়াবা অকেজনেলি ড্ৰেছ পিন্ধে। কিন্তু আমি বিচাৰিছোঁ আমাৰ ভাইসকলে আমাৰ যিটো বড়ো, এই বড়ো যিটো টেষ্ট, এই টেষ্টটো দেখুৱাৰ কাৰণে আমি ড্ৰেছ কালচাৰ আমি চব দেখাব লাগিব। আমি বড়ো জাতিটো সৰু জাতি নহয়, আমি বড়ো জাতিটো অসমৰ এটা বৃহৎ এটা জাতি। সেই জাতি পৰিচয় দিব লাগিলে আমি আমাৰ ভাষা সংস্কৃতি আমি জানিব লাগিব। সেইকাৰণে আমি ইউনাইটেড বড়ো পিপল ফেডাৰেশ্যনে সেইবিলাককো আমি আমাৰ কৰ্তব্য বুলি ভাবি আমি আজি আহি আমি চৰাইদেউ জিলা পাইছোঁ। আমি নেক্সট আমি ডিব্ৰুগড় যাম, তিনিচুকীয়া যাম, তেনেকুৱা য'ত ভাষা নাজানে, বড়ো ভাষা নাজানে সেইবিলাক এৰিয়াত গৈ পেলাই আমি ভাষা লাৰ্ণিং চেণ্টাৰ আমি কৰি দিম। আশা আপোনাৰ কি? আমি আশাবাদী। আমাৰ যিহেতু ডিমৰীয়া বা গুৱাহাটীত আমি স্কুল লাৰ্ণিং চেণ্টাৰ খুলিছোঁ, তাত আৰামত আমাৰ চলি আছে আৰু ইয়াতো আমি কৰিম। নিশ্চয় আমাক চৰাইদেউবাসী ৰাইজে আমাক সহায় কৰিব। আমাৰ যিটো
শিক্ষক যিটো আমাৰ ট্ৰেইনিং চেণ্টাৰ ট্ৰেইনাৰ যিটো থাকিব তাই আমাৰ বিশেষ ধৰ আমাৰ এইটো স্কুল নহয় আমি জাষ্ট ভাষা শিকাম তো সেইকাৰণে আমাৰ ছিষ্টেম এটা আছে আমি প্ৰথমতে আমি সম্বন্ধ শিকাম তাৰপিছত বস্তুৰ নাম শিকাম তাৰপিছত আমি এটা দুটা আমি কোৱা শিকাম এনেকৈ জানি যাব ৰাইজৰ অনুৰোধ আপুনি ৰাইজক মই এইটোৱে অনুৰোধ কৰিছোঁ আৰু এটা বিশেষ আমি আৰু এটা আমাৰ কাৰ্যসূচী আছে কি এই যিটো লাৰ্ণিং চেণ্টাৰত এটা মেনেজিং কমিটি থাকিব সেই মেনেজিং কমিটিটো আমাৰ চৰাইদেউ জিলাৰে হ'ব প্ৰত্যেকটা গাঁৱৰ পৰা এটা মেম্বাৰ লৈ পেলাই এটা মেনেজিং কমিটি কৰিব আৰু এই মেনেজিং কমিটিয়ে সেই স্কুলখন চলাব আৰু যিহেতু আমাৰ এজন শিক্ষক টিচাৰ লৈছে এই টিচাৰৰ যিটো অহা যোৱা যিটো গাড়ী ভাড়া বা খৰচা এই খৰচাবোৰ আমি চেণ্ট্ৰেল ইউনাইটেড বৰ্ড অফ পিপল ফেডাৰেশ্যনে আমি সকলোৱে মিলি পেলাই এইটো বহন কৰি যাম খুলুমবাই চৰাইদেউ ডিষ্ট্ৰিক্টে নহয় আমাৰ উজনি অসমৰ কেইবাখনো ডিষ্ট্ৰিক্টত এটা বড়ো ভাষাটোৰ এটা জ্বলন্ত সমস্যা আছে আমাৰ এই অঞ্চলৰ সকলো ৰাইজে ভাষাটো শিকিবলৈ ইচ্ছা কৰে কিন্তু সময় সুবিধা তেনেকুৱা প্লেটফৰ্ম ভাষাটো শিক্ষাৰ ক্ষেত্ৰত তেনেকুৱা প্লেটফৰ্ম পোৱা নাই বা আমাৰ নেতাসকলে আমি দিব পৰা নাই বুলি ভাবিছোঁ যি কি নহওক আজি আৰু এনেকুৱা অনুষ্ঠান বা প্লেটফৰ্মৰ কাৰণে আমি সাহিত্য সভায়ো যথেষ্ট চেষ্টা কৰি আহিছোঁ আমি মই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পৰা সাহিত্য সভাৰ ছেক্ৰেটাৰী হিচাপে তামোলপুৰত হোৱা অধিৱেশনতো সভাপতি তৰেণ বড়ো ডাঙৰীয়াৰ লগতো আমি আলোচনা কৰিছিলোঁ যে বড়ো সাহিত্য সভাৰ তৰফৰ পৰা আমাক এনেকুৱা শিক্ষা কেন্দ্ৰ বড়ো ভাষা শিক্ষণ কেন্দ্ৰৰ জৰিয়তে যাতে আমাৰ এই অঞ্চলৰ ভাষাৰ ক্ষেত্ৰত আমি আগবঢ়াই লৈ যাব তাৰ প্ৰয়াস কৰিছিলোঁ কিন্তু তেখেতে আমাৰ নতুনকৈ নৱগঠিত বড়ো অট'নমাছ কাউন্সিললৈ এই দায়িত্ব বা এই কাৰ্যবিলাক তেওঁলোকৰ জৰিয়তে হ'ব বুলি আমাক জনায় বা যি কি নহওক আমি প্ৰয়াস এৰা নাই তথাপিতো আমি কৰি আছিলোঁ আগতেও আমি 2020 চনতেই এই এনেকুৱা কেন্দ্ৰ ইয়াতে শুভ উদ্বোধন কৰা হৈছিলে কিন্তু কৰোণা মহামাৰীৰ কাৰণে এই অনুষ্ঠানটি আমি কৰোণাৰ লকডাউনৰ কাৰণে আমি আগবঢ়াই নিব নোৱাৰিলোঁ সফল হ'ব নোৱাৰিলোঁ সেই সময়ত যথেষ্ট ৰাইজৰ আমাৰ সহযোগিতা পাইছিলোঁ আমি হয় নমস্কাৰ এই আমাৰ ভাষা শিক্ষণৰ ক্ষেত্ৰত আমি BSc বা কি বুলি কয় বড়ো সাহিত্য সভাৰ তৰফৰ পৰা এনেকুৱা একো ফাণ্ড পোৱা নাই আমি ফাণ্ডৰ কাৰণে আমি পিটিশ্যন দিছিলোঁ দিয়াৰ পিছতো সেইবোৰ তেনেকৈ থাকিল আৰু তেনেকৈ আমি সুবিধা পোৱা নাই তথাপি আমাৰ ডিষ্ট্ৰিক্টৰ তৰফৰ পৰা আমি ভাষাটোক আৰু শিকিবৰ কাৰণে আমি বেলেগ বেলেগ অঞ্চলবিলাকত আজি ইয়াত এটাই কেন্দ্ৰ মুকলি কৰিছে আৰু আমি অধ্যুষিত অঞ্চলবিলাকত আৰু কেন্দ্ৰৰ আমি খোলা আমি পৰিকল্পনা কৰি আছোঁ আৰু এই কি বুলি কয় UBPF আজি তেওঁলোককো আমি আহ্বান জনাইছোঁ যাতে অকল এটাই নহয় আমাৰ অধ্যুষিত অঞ্চল দূৰৰ পৰা আহিবলৈ ইয়াত অসুবিধা হ'ব সেই অঞ্চলবিলাকতো যাতে আমি ইয়াৰ প্ৰসাৰ বা বৃদ্ধি কৰিব পাৰোঁ কেন্দ্ৰ বৃদ্ধিৰ জৰিয়তে আমি এই ভাষাটোক অধিক শিক্ষাত আমি আগবঢ়াই নিব পাৰোঁ আমাৰ মই সকলো ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰী হওক গাৰ্জেনেই হওক বা বৃদ্ধ বয়োজ্যেষ্ঠসকল সকলোকে আহ্বান জনাইছোঁ যাতে তেওঁলোকে অন্ততঃ শনিবাৰ দেওবাৰ দুটা দিনটোত এদিন হ'লেও আহি পেলাই তেওঁলোকে এই ভাষাটোৰ ক্ষেত্ৰত বা আমাৰ কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত আলোচনা বিলোচনাৰ জৰিয়তে আমাৰ বড়ো জাতিটোক যাতে আগবঢ়াই নিব পাৰে তাৰ প্ৰতি আহ্বান জনাইছোঁ আৰু এই যে আজি যি আমাৰ UBPFৰ বিষয়ববীয়াসকলে আহি আমাক যি এই প্লেটফৰ্মৰ এটা বা এই অনুষ্ঠানটি শুভ উদ্বোধন কৰি আমাক যি এটা প্লেটফৰ্মৰ উপহাৰ দিলে তেওঁলোকলৈ আমাৰ চৰাইদেউ জিলাৰ বড়ো সাহিত্যৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ ओनसोलनि रायजो राजाखौ मा खावलायगोन आच्चा खुलुमबाय निउस चेनेलनिसिम दिनै जला भेटिजान चराइदेउ जिल्लानि सिङाव थानाय जला भेटिजान बाथौ मन्दिर बे सिङावनो जोङो बर' राव सोलोंनायनि थाखाय मोनसे फसंथान एबा थावनि जोङो बेखेवदों आरो बिनि थांखियानो जाहैबाय शिबसागरनि बर' रायजो राजाफ्रा जोंनि असे राव बिथांमोना रोङा बिथांमोनखौ जोङो बर'नि असे राव हारिमु आरो जोंनि माखासे हारिमुआरि फसंथानफोरखौ नोजोर लाखिनानै जोङो बिथांमोनखौ बर' राव फोरोंनो थाखाय जोङो बे फसंथानखौ बेखेवदों जों आसा खालामदों जों बे फसंथाननि गेजेरजोंनो जोंनि शिबसागर जिल्लानि बर' कसारिफोरा
बे फसंथाननि गेजेरजों रावखौ एसे सोलोंगोन। बे फसंथाननि जा फरायसा बे सिमा गैया। सोरबा बोरायफ्राबो उन्दैफ्राबो आरो सेंग्राफ्राबो सोरबा सिख्लाफ्राबो फरायनो हागोन। बे सम आरो समनि सिमा गैया, बैसोनि सिमा गैया। बेखौ जोङो थि खालामदों आरो बेहाय बे फसंथाना प्राइभेटलि जागोन। जोङो आफादनि दैदेननाय जों खौसेथि बर' सुबुं गौथुमनि जानानै एबा इउनाइटेड बर' पिपुल्स फेडारेसन जानानै जोङो बे फसंथानखौ जोङो फसंदों आरो जिल्ला कमिटि खौसेथि बर' सुबुं गौथुम एबा इउनाइटेड बर' पिपुल्स फेडारेसननि रन्जित बसुमतारी आफादगिरि, नेहाथारि बिमल बसुमतारी बिथांमोनहाबो बे फसंथान सोलिनायाव बा जौगानायाव नोजोर होगोन आरो आसा खालामगोन बे ओनसोलनि रायजो राजाफ्रा बर' राव सोलोंनायनि बेलायाव बिथांमोना गावनो सिगांग्रोनांगोन, आवगायबोनांगोन, होनबासो जोंनि जा सिमां आरो बिथांमोननि राव सोलोंनायनि सिमां बे जाफुंसार होगोन। गोजोन्थों। আজি আমি চৰাইদেউ জিলাত ইউনাইটেড বড়ো পিপুলছ ফেডাৰেশ্যনৰ উদ্যোগত আজি আমি বড়ো ভাষা শিকাৰ এটা কেন্দ্ৰ আমি উন্মোচন কৰিছোঁ আৰু এই কেন্দ্ৰটোৰ জৰিয়তে আমি গোটেই বড়ো কছাৰী ৰাইজক, চৰাইদেউ জিলাৰ বড়ো কছাৰী লোকসকলক আমি ভাষাটো শিকোৱাৰ এটা প্ৰক্ৰিয়া আজিৰ পৰাই আৰম্ভ হৈছে আৰু যেতিয়ালৈকে আমাৰ ভাষা শিকাৰ প্ৰক্ৰিয়াটো অব্যাহত থাকিব, যেতিয়ালৈকে আমি আমাৰ লোকসকলক আমাৰ ভাষাটো সম্পূৰ্ণভাৱে শিকাব নোৱাৰিম, তেতিয়ালৈকে আমি এইটো অব্যাহত ৰাখিম। তো আজি যি এই অনুষ্ঠান, ই এক আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় আৰু এইটো আমাৰ যিটো ভৱিষ্যতলৈ ই আমাৰ এটা মানে সোণালী আখৰেৰে আমি এইটো লিখা থাকিব। কাৰণ আজিৰ পৰাই আমি আমাৰ এই যাত্ৰা ভাষা শিকাৰ যি যাত্ৰা এইটো আৰম্ভ হৈছে। ধন্যবাদ।